हेलो गाइस की खबर আপোনালোক সকলোকে কাভিয়া ব্লগলৈ স্বাগতম জনাইছো আমাৰ দেহা কমলা খাই আছে বহি আছো আমি বহি কমলা খাই আছো আমি ক'ত আছো দেহা নানি ঘৰত আছো গৈ দিয়া নানি ঘৰত আছা নানি ক'ত গ'ল নানি বেজি গ'ল বেজি দিব গ'ল আকৌ তোমালে কি আনিব কৈ দিয়া তোমালে কি আনিব কৈ দিয়া কৈ দিয়া নানি ঘৰত আছো আমি কোৱা আৰু কলা হৈ গ'ল হেল্ল' গাইজ কৈ দিয়া আপুনি কি খবৰ বোলে আমি এতিয়া সৌ মাহী ওচৰলৈ যাওঁ অঁ মাহী কি কৰিছা টোপনি গুচি গৈছা দেখোন তুমি পুৰা শুইছা উঠি দিয়া উঠা দে মাৰি উঠাই দিয়া মাৰি উঠা কৈ দিয়া মাৰি পুৰা লাজ কৰিছে আমাৰ দেহাত চিপছ খাই আছে আৰু এইফালে নানি ক'ত যায় দেখা নানি ক'ত যায় টাউন যায় এইফালে মাহীয়ে নানি ওলাই আছে ন এইফালে ধুনু বহি আছে ধুন কি হ'ল ধুনুৱে লাজ কৰিছে দেখালে কি আনিব লাগিব কৈ দিয়া আকৌ কমলা খাবা নে কি খাবা কমলা আৰু আঙুৰ খাবা নে হেল্ল' গাইজ এয়া মাহঁত আহি পালেহি টাউনৰ পৰা কি কি আনিলে আপোনালোকক দেখাই আছোঁ ৰ'ব অঁ মা লৈ আকৌ কি কি আনিলি জানলে এইটো লাইটটো পৰি আছে এইটো মোলৈ আনিছে দেই কুৰ্তি আৰু সৰুটো দেখাই দে এইটো জানলে আনিছোঁ এইজনী মাজনী চোৱা ধুনুলে নিহালে আনিছোঁ এনেকুৱা লাগিছে তাৰপৰা এইটো আমাৰ পূজালৈ আনিছোঁ ধুনু কেনেকুৱা লাগিছে ভাল লাগিছেনে তাৰপিছত কাপোৰ দুযোৰ দেখাই এয়া দেখালে এতিয়া হাফ পেণ্ট আনিছোঁ দেই গৰমৰ দিন আহিলে যে তাই দীঘল পেণ্ট আছে এতিয়া সৰু বুলি সৰুকৈ আনিছোঁ হাফ পেণ্ট গৰমত পিন্ধিব গেঞ্জিৰ লগত আৰু কিনিছিলোঁ চাবা এইযোৰ এযোৰ কাপোৰ আনিছোঁ এইযোৰ বাৰু মোৰ ভাগৰ এইটো মোৰ পচন্দৰ আনিছোঁ এইটো পিংক কালাৰ এইটো আনিছোঁ আমাৰ জানলে কেনেকুৱা লাগিছে পচন্দ খাইছে না তোমাৰ ধুনীয়া লাগিছে এয়া মা আৰু মই এইফালে বহি আছোঁ চাহ তাহ খাই হ'ল বাৰু এইফালে এয়া কোন বহি আছে ধুনু আৰু গুণগুণ অৰে হা আমাৰ দেহা ইফালৰ পৰা সেইফালে দৌৰি ফুৰিছে এইটো কাৰ ভাগৰ হৰিনাম কৈছা সেইটো হৰিনাম গাই এইটো কোনে দিছিলে মই বিয়া গাম এইটো তোমালোকৰ পাপাই ধুনু মাহী বাৰ্থডেত দিছিলে কেনেকুৱা লাগিছে এইফালে লৈ আহাচোন দেখাই দিওঁ লৈ আহা ইয়াত দেখাই দিয়া এইটো কোনে দিছিলে গম পাইছেনে সেই গাইজ এতিয়া 9টা বাজিল আমাৰ ভাত ৰেডি ইফালে মা বহিয়া আছে এইফালে আমাৰ দেহা ভাত খাবলৈ ৰখি আছে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইফালে দেহা বাই কৈ দিয়া বাই আমি এতিয়া ভাত খাই লওঁ গুড নাইট